এখন ই-ৰিক্সা, এজন বিশেষ মানুহ। সঁচা হাঁহি বিলাই তেওঁৰ শিপা বিচাৰি এক যাত্ৰা। সৰুতে স্কুললৈ যাবলৈ বেয়া পোৱা ল'ৰাজন কোন? তাই স্কুল যোৱাৰ সময়তে কিবা গা চা বেয়া লাগে, নেযায়, গৈ পেলাই উভতি আহে। এদিন খুৰীয়ে ৰাস্তাত আঁঠু খুৱাই থৈ পিটিছিলে তাক, দেখক তুমি স্কুললৈ যোৱা ল'ৰা ছোৱালী। কিদৰে বুটলিছিল অভিনয়ৰ আদিপাঠ? তাৰপিছত আমাৰ ইয়াতে এখন দুৰ্গা পূজা হয়, তাত মানে থিয়েটাৰ চিয়েটাৰ হয়, তাত এইবিলাক পাৰ্ট কৰে। সেইবিলাককে দেখি দেখি মানে সিও হ'ল সেইবিলাক। চিনাকি মুখৰ অজানা কথাৰে পপুলাৰ ফেক্টছৰ বিশেষ অনুষ্ঠান।